গজালিৰ পৰা এটা বঁটা দিয়া হৈছে বঁটাটোৰ বিষয়ে আপোনাৰ পাই কেনেকুৱা অনুভৱ হৈছে এইটো ধন্যবাদ মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ মোৰ দায়িত্বও বাঢ়িছে সমান্তৰালভাৱে মোৰ ভয়ো লাগিছে কাৰণ আমাৰ যেটো মানৱ প্ৰক্ৰিয়া বা বিশ্ব প্ৰক্ৰিয়া এই বিশ্ব প্ৰক্ৰিয়াটো আচলতে দিয়া আৰু লোৱাৰ প্ৰক্ৰিয়া মোক গজালি তৰফৰ পৰা ধনেশ্বৰী দেৱী ফুৰণী গজালি কাব্য বঁটা প্ৰদান কৰিছে 2018 বৰ্ষৰ বাবে তেওঁলোকে মোক মানে দিলে মই পালোঁ কিন্তু মই তেওঁলোকক দিবলগীয়া নিশ্চয় আছে গতিকে তেওঁলোকক মই দিবলৈ যেটো প্ৰয়াস এই প্ৰয়াসটো নিশ্চয় মই কৰিম আৰু সামগ্ৰিকভাৱে অসমীয়া যেটো কাব্য জগত বা অসমীয়া যেটো কাব্যধাৰা এই কাব্যধাৰাটো সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ যেটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো মই অব্যাহত ৰাখিব লাগিব কাৰণ অসমীয়া কবিতাই মই ভাবো যে অসমীয়া কবিতা আজি কোনো কাৰণত তলৰ খাপৰ কবিতা নহয় অসমীয়া কবিতাক বিশ্ব পৰ্যায়লৈ লৈ যাবলৈ হলে আমাৰ কবিসকলৰ নিশ্চয় কৰিবলগীয়া আছে আৰু সেই প্ৰক্ৰিয়াটোত আমাৰ যেটো নিজস্ব ধং বা আমাৰ যেটো নিজস্ব বচন ভংগী আমাৰ কবিসকলৰ বা অসমীয়া ভাষাটোত এই গোটেই কথাবিলাক ধং বা বচন ভংগীক আমি গুৰুত্ব প্ৰদান কৰি কবিতা লিখাৰ এটা প্ৰয়াস কৰিব লাগে মই সেই কথাটোক নিজে খুব গুৰুত্ব সহকাৰে উপলব্ধি কৰোঁ আৰু তাক ভাবোঁ আগন্তুক সময়ত মই সেই কথাখিনি কৰিব লাগিব যথেষ্ট ভাল লাগিছে মই এই ইউটিউব চেনেল GM চেনেলটোক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেনেলটোৱে আগন্তুক সময় আজি যেটো গোটেই বিশ্বখনে ডিজিটেল বিশ্ব হৈছে এই বিশ্বত এই ধৰণৰ চেনেলবিলাকৰ এক সুদূৰ প্ৰসাৰী নিশ্চয় ভূমিকা আছে বুলি মই অনুভৱ কৰোঁ আৰু ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই যথেষ্ট লাভান্বিত হ'ব আৰু মই যথেষ্ট আশাবাদী